নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি নতুন ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আমি গৈ আছোঁ এতিয়া মা ঘৰলৈ। মই ভিডিঅ' কৰি থকা দেখি মইনাই পূৰা গালি পাৰি আছে, মোবাইলটো পৰি যাব বুলি খঙত নাই, এতিয়া কৰিবলৈকে নিদিয়ে ভালকৈ। এতিয়া আমি পাৰ হৈছোঁ আঠাবাৰী টি ফেক্টৰীটো, তাৰপিছত দিৰৈ দলং পামগৈ। দলঙেদি যাব পৰা হ'ল। আগৰবাৰ আমি আহোঁতে এই দলংখন যাব পৰা হোৱা নাছিলে, এতিয়া আমি ধুনীয়াকৈ পাৰ হৈ আহিছোঁ। আৰু মা ঘৰত আহি পাই চাহ তাহ খাই মেলি এতিয়া মাংস অলপ ভাজি লৈছোঁ ভাত খাবৰ কাৰণে, আৰু বহুত বেছি ভাগৰ লাগি আছে। আৰু ঘৰলৈ আহিলে বুলি ক'লে মোৰ বহুত বেছি এলাহ লাগে, ভালকৈ ভিডিঅ' কৰা নহয়েই ঘৰলৈ আহিলে। আৰু হঠাৎ প্লেনিং হ'ল আমি চিনেমা চাবলৈ যোৱা, আৰু এতিয়া আহিলোঁ। আৰু এতিয়া বৰ্তমান আছোঁ নাজিৰা হলখনৰ ওচৰতে আমাৰ বা ভাগৰ পাৰ্লাৰ আছে। পাৰ্লাৰৰ নামটো হৈছে খুচি। পিছে চিনেমাখন আপোনালোককতো মই দেখুৱাব নোৱাৰিমেই, হ'লেও আপোনালোকক জনাম কেনেকুৱা লাগিলে চাই। আমি চাইছিলোঁ গদ্দাৰ 2, বহুতেই ভাল লাগিলে চাই, কাৰণ বহুত দিনৰ মূৰত মই চিনেমা হললৈ গৈছোঁ। ঘৰত এনিশা থাকি এতিয়া আমি উভতিছোঁ আকৌ ঘৰলৈ, আৰু পিছদিনাখন আমাৰ সকাম আছে, সেয়েহে আকৌ আমি গুচি আহিলোঁ সোনকালে। সকল আজিলৈ ইমানতে সামৰিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ' লৈ। বাই বাই।